বৰ্তমান সকলো ঠিকে আছে, ফোনটো একো প্ৰব্লেম দিয়া নাই। এয়া চক টেপ মাৰি লৈছোঁ গোটেই চাৰিওফালে। আৰু পথাৰৰ মাজত যিহেতু বহুত পানী আছে আৰু পানীৰ কাৰণে মোৰ ফোনটো বৰ্তমান ৱাটাৰপ্ৰুফ বনাই লোৱা হৈছে। আমি এক্সপেৰিমেণ্ট কৰিম আজি মোৰ অ'প' A5 2020 ফোন উইথ ৱাটাৰপ্ৰুফ টেষ্টিং। গাইজ, যিহেতু এই দুইখন নাৱত মই এতিয়া ভিডিঅ' কৰি থকা ফোনটো নিলোঁ আৰু ফোনটো নি মোৰ অ'প' A5 2020 ফোন আৰু মই গৈছোঁ ট্ৰাই কৰিবলৈ ৱাটাৰপ্ৰুফ টেষ্ট। जय श्री कृष्ण। ভিডিঅ' নকৰিম এই আমাৰ বৰ্তমান পোৱালি আহি গৈছে। পোৱালি কেনেকুৱা ফিলিংছ? পোৱালি তই আজি ট্ৰাই কৰিবি আমাৰ ৱাটাৰপ্ৰুফ টেষ্টিং। কেনেকুৱা লাগিছে ফোন? এইটো 12 Pro Max ফোনৰ জুবি আছে পানী। ট্ৰাই কৰিছা? কালি আজি নাও চলাবি নি? চলাম। কিমান দূৰ যাম? গুৱাহাটী বনাই ৱাটাৰপ্ৰুফ কৰি লৈছোঁ। দেখিছে এইটো অ'প' A5 28 আৰু বৰ্তমান সকলো ঠিকে আছে, ফোনটো একো প্ৰব্লেম দিয়া নাই। এয়া চক টেপ মাৰি লৈছোঁ গোটেই চাৰিওফালে। ব'লা আমি আজি যাত্ৰা আৰম্ভ কৰোঁ। চ' গাইজ, আজি আমি এয়া দুখন আমাৰ টাইটানিক, এখন টাইটানিক আৰু এখন ৰিলেশ্যনশ্বিপ, দুইখন লৈ আজি আমি যাম বুলি ভাবিছোঁ। আৰু ইয়াৰ ওপৰত এটা ব্লগ দেখুওৱা হ'ব। আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। আমাৰ বৰ্তমান এজন ড্ৰাইভাৰ আহিবলৈ আছে। মই ঘূৰিব মেলিব নোৱাৰোঁ চালক আহি উপস্থিত হৈছে। এয়া নমস্কাৰটো দি দিয়া। আজি ব্লগছত আজি আমি পাৰ্মিশ্যন কাগজ আমাৰ এভৰিথিং আছে হা। আজি পুলিচ থানাৰ পৰা আমাৰ গৈছাগৰ পুলিচ থানাৰ পৰা পাৰ্মিশ্যন লৈ আহিছোঁ। পোৱালি আমাৰ মেইন নাবি। পোৱালি দেখাই দে এখন পোৱালি নাও, মানুহ পোৱালি নাও পোৱালি পোৱালি কথাডাল দেখা দে। আমাৰ মেইন টাইটানিক ডুবোৱা মেইন মানুহজন এজনে আছে।
ওচৰলৈ আগতে ওচৰলৈ আহিল দেখাই দে নাইচ এডোখৰ দে মজা আহি কেনেকুৱা লাগিছে তহঁতি হিলাই দিছ কাৰণে আমি ৰখাই থম বল আগলৈ যাওঁ মুকলিত যাম জাৰি দিছে এয়া বৰ্তমান আৰু এইটো বস্তু এটা চাওক গাইজ দিছ ইজ ভেটফুল বেছি নিহিলাবি ৰ দিছ ইজ ভেটফুল অ' নাইচ নিহিলাবি বে ইমান ৰঙা ভেটফুল খাই নে হা মজা কিটা কেনেকুৱা লাগিছে